বন্ধুসকল আজি মই আহিছোঁ পুনেৰ এখন হোটেলত য'ত মাৰোৱাৰী খানা পায়। আজি মাৰোৱাৰী খানাৰ অকণমান সোৱাদ লওঁ বুলি ভাবিছোঁ। দৈ আৰু ছাচ এই দুয়োবিধ এওঁলোকৰ প্ৰতিসাজ খানাতে পায় বুলি ধৰিব পাৰি। ছাচটো হৈছে দৈ ফেটি তাৰ ক্ৰীমটো বাহিৰ কৰি যিখিনি পানী ৰৈ যায় তাকে ছাচ বুলি কয়। আৰু অকণমান খাদ্যৰে মোৰ গোটেই কাঁহী ভৰাই দিলে। আৰু আৰম্ভণি এই লাডুটোৰে কওঁচোন কিনো চাওঁ খাই। আৰু ঘিউটো যেনিবা এওঁলোকে সকলোবোৰ বস্তুতে দিয়ে, একোতে বাকী নাই আৰু চবতে দি দিয়ে। সেইবাবে এই মানুহবোৰ একেবাৰে শকত আৱত মস্ত এপাত হৈ যায়। এয়া পিঁয়াজৰ পাত, পিঁয়াজ, বিলাহী আদি দি পেলাই বনোৱা এটা ভাজি, খাই দেখোন মজা একেবাৰে। চিকেনটো নাই মিলেগা চিকেনেই নাপায় বোলে। মাৰোৱাৰী হোটেল যে মাংস বোলা বস্তুটো একেবাৰে ইউজ নকৰে ইহঁতি। এইটো হৈছে চাউলি, অকণমান টেষ্ট কৰি চাওঁচোন কেনেকুৱা ন মালটো। এই মজা, একেবাৰে মজা বনাইছে দেই। আৰু এইটো হৈছে পনীৰ, কিহেদি বনাইছে মই একো ধৰিব পৰা নাই, সুধি থাকিবলৈও বেয়া লাগিছে, কিন্তু খাই তামাম লাগিছে দেই। दही मतलब क्रीम जैसा है, मीठा दही ना, मीठा दही। ये क्या है? मीठा दही, रबड़ी राबड़ी। बिहाৰৰ লালু প্ৰসাদৰ ঘৈণীয়েককে দিলে। দে আৰু দে, আজি গোটেই হোটেল খালী কৰি থৈহে যাম। শেষ হ'বলৈ নাপায়ে, আকৌ এখন দি থৈয়ে যায়হি। কিমান খাম আৰু। আমাৰ দুজনক দেখি ভোকাটোৰ যেন লাগিছে নেকি, ঢালিয়ে আছেহি। खिचड़ी दो নালাগে অ', কিমান খাম আৰু, খাই অৱস্থা বেয়া হৈ গৈছে। रोटी और আকৌ এয়া খিচিৰি আনিছে। খিচিৰি দিছে যদিও তাতো আকৌ ঘিউ মানে ইয়াত চবতে দিয়ে যে একদম খাই কিবা লাগিছেগৈ। কিন্তু ঘিউটো দিলে খানাটো অকণমান বেলেগ টেষ্ট এটাও উঠি যায় আকৌ। ঘিউ দিলে ফটককৈ আভোকো কৰি দিয়ে। আকৌ এয়া ভাত আনিলে চাওক, একেবাৰে শেষত ভাতবোৰ আনিছে। ইয়াতো আকৌ ঘিউ এচামুচ ঢালিছে চাওক। दाल डालो, दाल चाहिए तो चावल में। तुम कुछ खाए नहीं है, सब तुम्हारा खाना वैसे ही पड़ेगा। थाली कैसे थाली बन हो जाएगा, नहीं होगा জোৰ জবৰদস্তি তাৰমানে খোৱাই আছে। ইমান সোপা খোৱাৰ পাছতো বোলে একো খোৱা নাই। और कुछ चाहिए इसमें से? ये एक और জোৰ জবৰদস্তি তাৰমানে অলপ হ'লেও খুৱাইহে আহিলে আকৌ। रबड़ी राबड़ी, लालू देवी, लालू का बीबी खा रहा हूँ। তো মোৰ খোৱা হৈ গ'ল। আজি পুনেত থকা মোৰ কাৰাতে চাই মোক খুৱাই অৱস্থা বেয়া কৰিলে। শেষত এই মছলা পেকেটটো খাই যাওঁ আৰু দেই। বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।